হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক মাই চেনেল বিবিধ আছাম। আজি আমি কৰোণা ভাইৰাছৰ সাৱধানৰ বিষয়ে আলোচনা কৰিম। আৰু কৰোণা ভাইৰাছৰ বিষয়ে আজিকালি বিভিন্ন উৰা বাতৰি বিয়পিছে। আমি সেই বিষয়ে আজি বৈজ্ঞানিকভাৱে আজি আলোচনা কৰিম। কথাটো হ'ল, মই কৰোণা হ'লে কি মই মৰি যাম নেকি? কেতিয়াও নহয়। আমি যদি মৃত্যুৰ হাৰ চাওঁ, তেতিয়াহ'লে শিশু, বৃদ্ধ নাইবা কোনোবা যদি জটিল ৰোগত আক্ৰান্ত হৈছে তেওঁলোকৰহে মৃত্যুৰ হাৰ বেছি। তো চিকিৎসা কৰিলে তেনে ৰোগৰ পৰা মুক্ত হৈ ঘৰলৈ যোৱা বহুত আছে ৰেকৰ্ড। আপুনি কিবোৰ লক্ষণ দেখা দিলে আপুনি ভাবিব যে মোৰ কৰোণা হৈছে, তেতিয়াহ'লে আপুনি ডক্টৰৰ ওচৰলৈ যাব। প্ৰথম কথা, আপোনাৰ যদি জ্বৰ, চৰ্দি, কাহ হৈছে, তাৰপিছত যদি আপোনাৰ কোনো হাওঁফাওঁৰ সমস্যা হৈছে, উশাহ লোৱাত কষ্ট পাইছে, তেতিয়াহ'লে আপুনি ডক্টৰৰ ওচৰলৈ যাব আৰু তেতিয়া ডক্টৰে পৰীক্ষা নিৰীক্ষা কৰি আপোনাৰ কৰোণা হোৱাটো লক্ষণ ধৰা পেলাব। প্ৰথম কথা হ'ল, কৰোণা ভাইৰাছ এটা সংক্ৰমণ বেমাৰ। আৰু সংক্ৰমণ বেমাৰ হৈছে এজন বেমাৰীৰ পৰা এজন সুস্থ মানুহলৈ বিভিন্ন ধৰণে এই বেমাৰ বিয়পে। থু খেকাৰ ৰোগীক স্পৰ্শ কৰিলে বিভিন্ন কাৰণত এজন সুস্থ মানুহলৈ বিয়পিব পাৰে। সেইটো হৈছে সংক্ৰমণ বেমাৰ। আৰু কিছুমান অসংক্ৰমণ বেমাৰ আছে, তেনেকুৱা ৰোগীক স্পৰ্শ কৰিলে, তেনেকুৱা ৰোগীৰ ওচৰলৈ গ'লে তেনেকুৱা ৰোগীক থু খেকাৰৰ মাধ্যমেৰে ৰোগ নিবিয়পে, যেনেকুৱা ধৰণৰ এইডছ। সংক্ৰমণ বেমাৰ এটা আমি কোনো প্ৰতিকাৰ নাপাওঁ, তেতিয়া এটা অঞ্চলৰ পৰা এটা অঞ্চললৈ তেনেকুৱা এটা বৃহত্তৰ অঞ্চল বিয়পি পৰে আৰু তেতিয়া তাক মহামাৰী বুলি কোৱা হয়। যেনেকুৱা এই এটা মহামাৰী বেমাৰ। যিহেতু আমি কৰোণা ভাইৰাছ এটা সংক্ৰমণ বেমাৰ বুলি গম পাইছোঁ, গতিকে আমি কি সাৱধানতা অৱলম্বন কৰিম? এজন ৰোগীয়ে যেতিয়া হাঁচি কাহ মাৰে, তেতিয়া বায়ুৰ মাধ্যমেৰে ভাইৰাছ বিয়পি পৰে আৰু সেই ভাইৰাছ যাতে আমাৰ দেহলৈ আহিব নোৱাৰে তাৰ কাৰণে আমি মাস্ক ব্যৱহাৰ কৰা অত্যন্ত জৰুৰী। দ্বিতীয় হৈছে, ভাইৰাছটো বিভিন্ন স্থানত লাগি থাকিব পাৰে, তেতিয়া আমি হাতেৰে যেতিয়া চুম তেতিয়া ভাইৰাছটো আমাৰ হাতত আহিব আৰু যদিহে আমি হাতখন নাক বা মুখৰ ওচৰলৈ নিওঁ তেতিয়া ভাইৰাছটো আমাৰ দেহত প্ৰৱেশ কৰিব। গতিকে আমি কোনো খাদ্য খোৱাৰ টাইমত নাইবা পাৰিলে সঘনে আমি হাত চাবোনেৰে ধোৱাটো অত্যন্ত প্ৰয়োজনীয়। আৰু আমি যিমান পাৰে সিমান আমি মানুহ জুমৰ পৰা আমি আঁতৰি থাকিব লাগিব। কাৰণ কিছুমান ব্যক্তিৰ দেহত কৰোণা ভাইৰাছ থাকিলেও তাৰ লক্ষণ যদি আমি গম নাপাওঁ, তেতিয়াহ'লে তেওঁ দেহৰ পৰা আমাৰ দেহলৈ আহিব পৰা সম্ভাৱনা নাথাকে। গতিকে আমি যিমান পাৰে সিমান মানুহ জুমৰ পৰা আঁতৰি থকাই ভাল। যেতিয়া ভাইৰাছ আমাৰ দেহত প্ৰৱেশ কৰে, তেতিয়া আমাৰ ভাইৰাছৰ লগত যুঁজিবলৈ আমাৰ দেহত ৰোগ প্ৰতিৰোধক শক্তি দৰকাৰ। আৰু ৰোগ প্ৰতিৰোধক শক্তি আমাৰ বঢ়াবলৈ আমি সুস্থ আহাৰ খাব লাগিব। আৰু সুস্থ আহাৰ খালে আমাৰ দেহত ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে আৰু আমি সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব।